নমস্কাৰ এই বিশেষ বাতৰিৰ সৈতে ষ্টুডিঅ'ৰ মজিয়াত মই লিবিকা সৃষ্টিৰংগ ফাউণ্ডেশ্যন আৰু শিশু নাট্য বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলৰ উদ্যোগত যোৰহাট জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত বিশিষ্ট নাট্যকাৰ লেখক সমালোচক শৈলেন কুমাৰ সোঁৱৰণীৰ নাট্য সন্ধ্যাৰে অৰণ্যৰ উচুপনি নাটক মঞ্চস্থ কৰা হয় নিউজ নাওৰ এক বিশেষ প্ৰতিবেদন সৃষ্টিৰংগ ফাউণ্ডেশ্যন আৰু শিশু নাট্য বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলৰ উদ্যোগত যোৰহাটৰ জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত বিশিষ্ট নাট্যকাৰ লেখক সমালোচক শৈলেন কুমাৰ নাথৰ সোঁৱৰণীত শৈলেন নাথ সোঁৱৰণী নাট্য সন্ধ্যাৰে অৰণ্যৰ উচুপনি নাটক মঞ্চস্থ কৰা হয় নাটকখনৰ ৰচনা সমীৰণ বৰুৱা আৰু পৰিচালনা কৰিছে পূৰবী বৰুৱা সুব্ৰত ৰঞ্জন দত্তই প্ৰয়াত শৈলেন কুমাৰ নাথৰ সুযোগ্য পত্নী অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী ৰিঞ্জুমণি বৰুৱাই বন্তি প্ৰজ্বলন কৰা এই নাটকখনি শুভ উদ্বোধন কৰে বিশিষ্ট নাট্যকাৰ অৰূপ বৰঠাকুৰে তেখেতে নাটখনি উদ্বোধন কৰি বিশিষ্ট নাট্যকাৰ শৈলেন কুমাৰ নাথৰ অসমীয়া নাট্য সাহিত্যলৈ অৱদানৰ বিষয়ে ভাষণ প্ৰদান কৰে আনহাতে বিশিষ্ট নাট্যকাৰ পৰিচালক মানৱেন্দ্ৰ শৰ্মাই আধৰা এই অনুষ্ঠানটিত অভিনয় কৰা কলা কুশলীসকলৰ অভিনয় আছিল বলিষ্ঠ এই নাটখনি চাবলৈ শতাধিক ৰাইজৰ সমাগম হোৱা পৰিলক্ষিত হয় আজি যোৰহাট জিলা পুথিভঁৰাল ৰংগমঞ্চ এখনি নাটক আমি চাবলৈ আহিছোঁ আৰু নাটকখনি উদ্যোক্তাসকলে জনাইছে যে নাটকখনি এটা এমহীয়া কৰ্মশালাৰ ফলশ্ৰুতি আজি ইয়াত পৰিৱেশিত হ'ব আমি অতি সুখী যে এই নাটখনিৰ মঞ্চায়নত আজি প্ৰথম নিশাটো উৎসৰ্গা কৰা হৈছে আমাৰ এজন অতি প্ৰিয় নাট্যকৰ্মী নাট্য সংগঠক নাট্যকাৰ নাট্য লিখক নাট্য পৰিচালক প্ৰয়াত শৈলেন নাথ ডাঙৰীয়াৰ সোঁৱৰণত আমি সকলোৱে তেখেতৰ প্ৰতি শ্ৰদ্ধা দিম আৰু আমি আশা কৰিছোঁ তেখেতৰ আত্মাই আজি অন্ততঃ য'তেই আছে তাতেই সন্তুষ্টি প্ৰকাশ কৰি আমাৰ এই শিল্পীসকলক আশীৰ্বাদ জ্ঞাপন কৰিব ধন্যবাদ